মেম আপোনাক লগ পাই বহুত ভাল লাগিছে বাপৰে তো হে গাইজ গুড মৰ্নিং আশা কৰিছোঁ আপোনালোকৰ বহুতে ভাল তো ভিডিঅ'টো অলপ বেলেগ টাইপৰ হ'ব গাইজ ইণ্টাৰেষ্টিং কথাটো কয় নাই আজি তাৰমানে মৃত্যুঞ্জয় একাডেমি তাতে আছে আজি নৱাগত ইয়াত গাইজ কোনি কোনিব মই তাকো কৈ আছোঁ আৰু গাইজ নামটো কাৰ কাৰণে বয়া নাপাব আপোনালোক দীপক শৰ্মাও আহিব তো এনে বহি আছোঁ বৈভৱী গোস্বামী অভিনেত্ৰী নীল তামুলী অভিনেতা বলক আমাৰ জাৰ্নিটো ষ্টাৰ্ট দিওঁ মৃত্যুঞ্জয় তো আৰু স্কুটি গান থৈছোঁ এতে তো গাইজ ফাৰ্ষ্ট টাইম মই মৃত্যুঞ্জয় সোমাইছোঁ এনে ৰামে ৰাজমহল ত্যাগ কৰিলে যিদিনাই ৰামে ভাল কাপোৰ ত্যাগ কৰিলে খাদ্য ত্যাগ কৰিলে গৈ হাবিত 14 বছৰ গৈ থাকিল যাওঁতে গৈছিল ৰাজকুমাৰ ৰাম আহোঁতে হৈ গ'ল ভগৱান শ্ৰীৰাম তোমালোকে ইমান ডাঙৰ ত্যাগ কৰিব নালাগে অট্টালিকাও ত্যাগ কৰিব নালাগে এইটো অলপ ত্যাগ কৰি দিবা পঢ়াৰ সময়ত ঠাণ্ডাৰ দিন আছিল ৰাতি 12টা বাজিছিল ষ্ট্ৰীট লাইটৰ পোহৰত এজন মানুহে কিবা এটা বিচাৰি আছে 2-3 ঘণ্টা বিচাৰি আছে পোৱা নাই এজন পুলিচে দেখিলে সুধিলে আপুনি কি বিচাৰি আছে ইয়াতে কৈছে মহাশয় মোৰ ঘৰৰ চাবি পাত হেৰাইছে ষ্ট্ৰীট লাইটৰ তলত ক'লে ঠিক আছে মই আপোনাক সহায় কৰি দিম দুইটা বিচাৰি আছে ষ্ট্ৰীট লাইটৰ পোহৰত পুলিচে সুধিলে ভালকৈ মনত কৰকচোন আপোনাৰ চাবি পাত ক'ত পৰিছিল ঘৰৰ মানে ইয়াত পৰা নাই ক'ত পৰিছে আপোনাৰ চাবি বোলে সৌ পাৰ্কৰ আন্ধাৰত পৰিছে মোৰ চাবি তেনেহ'লে ইয়াত কি বিচাৰি আছে ইয়াত বিচাৰাত আৰাম হৈছে পোহৰ আছে মানুহটোক পাগল যেন লাগিছেনে আমি যদি কষ্ট নকৰাকৈ জীৱনৰ সফলতাৰ চাবি বিচাৰোঁ আমাকো তেনেকুৱা পাগল যেনেই লাগিব মানে খোলাখুলিকে স্বীকাৰ কৰিছে 15, 16, 17 কি হয় তো ঠিকই আছে মই এডভান্সত এই যেটো কয় কৰোনাৰ ভ্যাকচিন এটা দি থৈ যাওঁ এক বছৰ পোৱাৰ লগে লগে হাই সেকেন্ডাৰী পাছ কৰাৰ লগে লগে কি কৈছে কি পাখিতে এই পাখি নিজকে ডাঙৰ ল'ৰা গাৰ্লফ্ৰেণ্ড লাগা হয় বয়ফ্ৰেণ্ড লাগা হয় এতিয়া নহয় মই জানো আৰু এটা বছৰ তোমালোকৰ বাকী আছে ভূত থাকে মই কলেজবিলাকত কওঁ ক্লাছ নকৰে প্ৰেমিকাই ক্লাছ চেক কৰি বাইকত ফুৰিব যায় হাই ৰে প্ৰেম তুমিও নাহাবা মই নাহাতো অনলাইন যদি কাৰোবাক সঁচা অন্তৰেৰে ভাল পাওঁ আমি কেতিয়াও নিবিচাৰোঁ আমি ভাল পোৱা ব্যক্তিগৰাকী নিশা উজাগৰে কটাওক আৰু ৰাতিপুৱা কলেজ যাওঁতে অসুবিধা হওক কেতিয়াও নিবিচাৰোঁ বুজি পাইছা That is not LOV. জনে তোমাক ক'ব যে ক্লাছ কৰিব নালাগে ভাবিবা সেই মানুহজনে তোমাক কেতিয়াও ভাল পাব নোৱাৰে কাৰণ যিজন মানুহে তোমাৰ ভৱিষ্যতৰ চিন্তা নকৰে তোমাৰ ক্লাছ কৰাত বাধা দিছে সেই মানুহজনে গোটেই জীৱন তোমাৰ লগত কেতিয়াও নাথাকে আজি মোৰ ইয়াত লিখি লোৱা তোমালোকে যে দীপক শৰ্মাই আজি কৈ গৈছে এই কথা বহুত বেছি শুভকামনা জনাই মোৰ দীঘলীয়া ভাষণ শেষ কৰিছোঁ ধন্যবাদ ভাল লাগিছিল মই আপোনাক দেখি আজি বহুতে ভাল লাগছে মই আজি কিবা এটা কৰিলোঁ কিবা এটা কৰি ময়ো ঘৰত এনেই বহি আছোঁ মই আজি আপোনাৰ কথা শুনি মই কিবা জোৰ লাগিছে আন্দাজ মই ঘৰত কিবা এটা হ'লেও বহুত বেছি সকলোৱে ফটো উঠি আছে কি নাম তোমাৰ মোৰ নাম হৈছে কৌশিক বৰ্মন ঠেকা মাৰি নেটবাৰ চিধা পৰি যাম তো গাইজ বৈভৱী গোস্বামী আৰু নীল তামুলী গাইজ তাতে আছে তো 13ত দেখা পাইছিয়ে তো আপোনালোকক অলপ দেখে দি আছোঁ ভালকৈ ছাৰ আপোনাৰ মই বহুত ডাঙৰ বিগ ফেন দিয়ক বহুত ভাল লাগিছে আপোনাৰ লগ এই চালাকে বহুত ভাল লাগিছে মেম আপোনাকো লগ পাই বহুত ভাল লাগিছে বাপৰে বাপ এটা হয় নেকি ঠিক আছে নীল তামুলীক মঞ্চত বিচাৰিছোঁ হাতটো মেলে জোৰেকে লাগব আৰু জোৰে এয়া নীল তামুলী সম্পূৰ্ণ সীমান্ত লেখা তাৰপিছত প্ৰীতি কলিতা হয় না এয়া সঞ্জীৱ বৰ্মন ৰ'দ পৰিছে অলপ না হিৰক চাৰাই সঁচাই ভালনে আৰু অকণমান চিঞৰটা লাগিছিল মই নীল তামুলী মই নজনাকৈ চাগে আপোনালোকে মোক ক'ৰবাত ইউটিউবত বা টিভি চিৰিয়েলছ ৱেব চিৰিজ তেনেকৈ দেখা পাইছে নমস্কাৰ উপস্থিত সকলো শিক্ষাগুৰুলৈ মই শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ এই মৃত্যুঞ্জয় একাডেমীয়ে আয়োজন কৰা নৱাগত আদৰণি সভাত উপস্থিত থাকিবলৈ পাই খুব ভাল লাগিছে
নাচিব মন গৈছে নে নচব মন গৈছে কিমান লাগে হিন্দী লাগে নে অসমীয়া লাগে তোমাৰ নামটো শ্ৰী অলিছা তামুলী মই অভিনয় কৰি ভাল পাওঁ আৰু নাচি ভাল পাওঁ সেইটো হৈছে তাই কলেজত ফ্ৰেছাৰ্ছ আছে আৰু তাই ঘৰৰ পৰা যাবলৈ নিদিয়ে এতিয়া তাই কি কৰিব ঘৰত আমি চাম দেই কি কওঁ এতিয়া মই মানে ফেশ্বন আছে এতিয়া মই ভাবিলোঁ যে কোনো দৰকাৰ নাই মোক নাচিব কৈছিলে আৰু পারতে না মোর নাম মাতটো নহয় গেছি কম গাইছ আটাবাড়ি মজা লাগে খতম হল তো আমি আৰু যাওয়ার রাস্তাকে আপোনালোকক আৰু কালি লাগাল পাই আছো তো গাইজ ভিডিও ফাইনেলি সমাপ্ত হল তো ভিডিওটো কেনে লাগছে কমেন্টত ক'ব গাইজ মই না বহুত কিছুমান গীত চিত দিয়া নাই তাৰমানে গাইজ মই যদি গাইজ গোটেই ভিডিওটো দি দিওঁ মেক্সিমাম 20-30 মিনিটৰ হৈ যাব আৰু ইউটিউবত গাইজ কপিৰাইট ফেলাই দিব মোৰ চেনেলটো গাইজ বন্ধ হৈ যাব তো মই সেইকাৰণে গাইজ গোটেই গীত দিবা নোৱাৰোঁ মই অলপ মাজে মাজে কাটি গাইজ ভিডিঅ' দিছোঁ নহ'বা গাইজ আজি যদি গাইজ ভিডিঅ'টো ভাল লাগছি ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব আৰু গাইজ নেক্সট ভ্লগ ধামাকা হৈ আছে তে বাই বাই থেংকছ ফৰ ৱাচিং